Hello friends, video editing tutorialor দ্বিতীয়টো ভিডিওলৈ আপোনালোকক মই স্বাগতম জনাইছো। Friends, আজি আমি শিকিম কেনেকৈ এটা ভিডিও কাটি দুটা ভাগত ভাগ কৰিব পাৰি। হয়, গতিকে আপোনালোকে দেখিছে এইখন যিখন অন্দাচিয়াৰ ফিল্মৰা ভিডিও এডিটৰ তাৰ working window। গতিকে ইয়াত আপোনালোকে খোলাৰ লগে লগে import media files here অপচন এটা হ'ব। So ইয়াতে আপুনি যেটো ভিডিও কাটি দুভাগ কৰিব হেইটো ইম্পোৰ্ট কৰিব লাগিব। ইম্পোৰ্ট কৰিবৰ কাৰণে ইয়াত এটা ক্লিক কৰক। ক্লিক কৰি আপুনি যেটো ভিডিও আনিব বিচাৰে হেইটো ভিডিওলে যাব। উদাহৰণস্বৰূপে মই ধৰিলক ডেস্কটপত আছে এটা মোৰ ভিডিও আছে, এই ভিডিওটো ইয়ালৈ আনিম, ইম্পোৰ্ট কৰিম। এইটো ভিডিওটো সিলেক্ট কৰা হৈছে, ওপেন। হয়, এইটো ভিডিওটো এড হৈ গৈছে। এতিয়া ভিডিওটো এড হোৱাৰ পাছত আপোনালোকে ভিডিওটো যি কাম কৰিব বিচাৰিছে কাম কৰিবৰ বাবে, যদি কাম কৰিব বিচাৰিছে কাম কৰিবৰ বাবে ভিডিওটো এড টু প্ৰজেক্ট কৰিব লাগিব। দেখিলে এড টু প্ৰজেক্ট কৰাৰ লগে লগে ভিডিওটো এইটো পজিচনলৈ আহি গ'ল। এতিয়া ইয়াত আপুনি ভিডিওটো প্লে কৰি চাব পাৰে। হয়, এতিয়া ভিডিওটো কাটি দুভাগ কৰিবৰ কাৰণে এই যিডাল কলা বাৰ আছে, বাৰ চিনডাল আপুনি কোনটো পজিচনত ভিডিওটো কাটিব তাৰ বাবে এইটো পজিচনলৈ আনিব লাগিব। উদাহৰণস্বৰূপে মই ধৰিলওক এইটো পজিচনত ভিডিওটো কাটি দুভাগ কৰিব বিচাৰোঁ। So মই এইটো পজিচনলৈ কলা বাৰডাল আনি ললো। এতিয়া ৰাইট ক্লিক কৰক ভিডিওটোত। ৰাইট ক্লিক কৰাৰ লগে লগে এখন নতুন উইন্ডো খোল খাব। ইয়াত আপুনি দেখা পাব বিভিন্ন ধৰণৰ অপচন আছে। অপচনত স্প্লিট অপচনটো পাব। সো স্প্লিট অপচনটোত ক্লিক কৰি দিয়ক। হয় ফ্ৰেন্ডছ, দেখা পাইছে এতিয়া ভিডিওটো স্প্লিট কৰাৰ পাছত ভিডিওটো দুটা ভাগত বিভক্ত হৈ গৈছে। সো আমি ইয়াৰ যিকোনো এডোখৰ ডিলিট কৰিব পাৰোঁ। সো ডিলিট কৰিবলৈ আপুনি ৰাইট ক্লিক কৰক, যিডোখৰ ডিলিট কৰে সেইডোখৰ সিলেক্ট কৰি লওক। সিলেক্ট কৰি ৰাইট ক্লিক কৰক। ৰাইট ক্লিক কৰিলে আপোনাক ইয়াত বিভিন্ন ধৰণৰ অপচন পাব। ইয়াৰ ভিতৰত ডিলিট অপচনটো ক্লিক কৰক। সো এতিয়া আমি অকল এইডোখৰহে ভিডিও পাম। গতিকে আমি এইডোখৰ এক্সপোৰ্ট কৰিব পাৰিম। সো এইডোখৰ এতিয়া কিমান ডোখৰ প্লে কৰি চাইছোঁ। সো দেখা পালে। সো এতিয়া আমি এক্সপোৰ্ট কৰিম। এক্সপোৰ্ট কৰিবৰ কাৰণে এক্সপোৰ্ট অপচনত যাব লাগিব। এক্সপোৰ্ট অপচনত ক্লিক কৰক। ক্লিক কৰি আপুনি ভিডিওটোৰ নাম দিব লাগিব। সো মই দিছোঁ মাই ভিডিও 1। মাই ভিডিও 1 এইটো হৈছে ভিডিওটোৰ আউটপুট লোকেশ্যন। অৰ্থাৎ যেতিয়া ছফটৱেৰটো ইনষ্টল কৰা হয় তেতিয়া ই এটা ডিফল্ট আউটপুট লোকেশ্যন লৈ লয়। আপুনি তাতে সেভ কৰিব পাৰে, নহ'লে ইচ্ছা হ'লে আপুনি নিজৰ লোকেশ্যনত সেভ কৰিব পাৰে। সো এতিয়া আমি ভিডিওটো এক্সপোৰ্ট কৰিম। এক্সপোৰ্ট অপচনত ক্লিক কৰক। এখন এক্সপোৰ্ট মেনু, ইয়াত আপুনি কিমান % প্ৰগ্ৰেছ হৈছে, কিমান হৈছে ইয়াত দেখাই থাকিব এক্সপোৰ্ট কৰাৰ লগে লগে। সো ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখা পাইছে আমাৰ ভিডিও এডিটিং প্ৰায় সম্পূৰ্ণ হৈছে। ষ্টেপ মিছন কমপ্লিটেড। সো আপুনি এতিয়া ভিডিওটো ক'ত সেভ হৈছে সেইটো চাবৰ কাৰণে ফাইন টাৰ্গেট যদি কৰে, সো আপোনাৰ ইয়াত ভিডিওটো ওলাই যাব। এইটো আপুনি, মই যিহেতু ভিডিওটো মাই ভিডিও 1 বুলি এডিট কৰিছিলোঁ, সো এইটো মোৰ এক্সপোৰ্ট ভিডিওটো। সো এইটো ক্লিক কৰিলে আমি দেখা পাম যে সো গানটো সো ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিওটো কেনেকুৱা পালে মোক নিশ্চয় কমেণ্ট কৰি ক'ব। ভিডিওটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকলৈ আগলৈও এনে ভিডিও আনি থাকিম।